নমস্কাৰ, মোৰ ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় সকলোৰে ভাল। আজি আলহী আহিছে, সেইটো কাৰণে এতিয়া মাছ ফ্ৰাই কৰি আছোঁ। এয়া মাছ ফ্ৰাই কৰি আছোঁ, আৰু কেইটামান আছে, আৰু এইফালে আছে মাছৰ কণী দি জলকীয়া আৰু পিঁয়াজ দি পেলাই ভাজিম। আৰু এইফালে এয়া তৰৈ, কোমলীয়া আৰু তৰৈকেইটা, তৰৈৰ লগত মাছ বনাম আজি। এয়া মাছখিনি হৈ গ'ল, এতিয়া আৰু মাছখিনি উঠাই দিম লাহে লাহেকৈ। ফ্ৰাই হৈ গৈছে। এতিয়া মাছখিনি ধুনীয়াকৈ থৈ দিম। এনেকৈ গোটেইখিনি মাছখিনি ইয়াত ধুনীয়া হৈ গ'ল। এতিয়া মাছখিনি গোটেইখিনি নমাই ল'ম। মাছখিনি গোটেইখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া এইখিনি গোটেইটো উঠাই ল'ম। এতিয়া পিঁয়াজ দিলোঁ, পিঁয়াজখিনি ভাজি ল'ম। হালধি অলপ দিছোঁ। এইটো ইয়াত দিব নালাগে। এতিয়া দিম তৰৈখিনি দি দিলোঁ। ভালদৰে লৰাই ল'ম। এইখিনি হৈছে মছলা, জিৰা, আদা, নহৰু এইখিনি দি ল'ম। সোৱাদ অনুসাৰে দিম নিমখ। কেঁচা জলকীয়া কেইটামান ফালি দি দিছোঁ। ঢাকনটো লগাই দিম। এতিয়া বনাম এই মাছৰ পেটু বনাম। প্ৰথমতে অকণমান তেলত হালধিখিনি অলপ দি ল'ম। তাৰপিছত দিম পিঁয়াজ, একেবাৰে সোৱাদ অনুসৰি নিমখ অলপ দি ল'ম, কাৰণ কণীটো দিয়াৰ পিছত বহুত ফুটিব ন, সেইটো কাৰণে কণীটো দি লগে লগে ঢাকি দিম। এতিয়া কণীটো দি পেলাই লগে লগে ঢাকি দিম, নহ'লে বহুত ফুটিব। ঢাকি দিলোঁ। এইফালে তৰৈ ভাজি বনাই আছোঁ। তৰৈটো সিজিছে আৰু। এতিয়া এয়া পানী দি দিলোঁ। এতিয়া ধুনীয়াকৈ উতলিবলৈ কাৰণে ঢাকি দিম। এইফালে এতিয়া এইটো লৰাই দিম ধুনীয়াকৈ। ইয়াত জলকীয়া ঢালি দিম। কি হ'ব আজি মাছৰ পেটু হৈ গ'ল। এয়া মাছ ৰেডি। এতিয়া শেষত ধনিয়া পাত অলপ দি দিম আৰু হৈ গ'ল চব্জি ৰেডি। লৰাই দিম। হৈ গ'ল চব্জি ৰেডি হৈ গ'ল। এতিয়া ফাইনেল লুকটো দেখুৱাই দিওঁ। সেইটো হৈ গ'ল আমাৰ চব্জি, কাটি থৈ দিওঁ। আপোনালোকে ৰেচিপিটো কেনেকুৱা পালে জনাব। আমি এনেকুৱাই খাওঁ আৰু বনাই চিম্পুলকৈ। কেনেকুৱা পালে জনাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। বাই।